নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই পুলুমা ভৰালীয়ে তোমালোকৰ মাজলৈ পুনৰ এটি নতুন পাঠ লৈ আহিছো। আজি আমি সমাজ বিজ্ঞানৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই পাঠটো 18 নম্বৰ পাঠটো আলোচনা কৰিম। তোমালোকে নিশ্চয় কিতাপ আগত লৈছা নহয়, সকলোৱে উলিয়াই লৈছা যে পাঠ নম্বৰ আমাৰ 18 নম্বৰ পাঠটো হল মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা। এতিয়া আমি আলোচনা কৰিম আজি মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ কি কি বা অসুবিধাসমূহ কি কি। তোমালোকে নিশ্চয় জানা যে মানৱ সম্পদ মানে কি। সুস্বাস্থ্যৰ অধিকাৰী যিগৰাকী ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশল আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে নিয়োজিত কৰে তেওঁকে মানৱ সম্পদ বুলি কোৱা হয়, নহয়নে বাৰু? এতিয়া মানৱ সম্পদ উন্নয়নত কিছু অসুবিধা আছে, সেই অসুবিধাসমূহে আমি আজি আলোচনা কৰিম। আমাৰ মানৱ সম্পদ উন্নয়নৰ পথত আমাৰ দেশত অনেক বাধা আৰু অসুবিধা আছে। এই অসুবিধাসমূহৰ ভিতৰত উল্লেখযোগ্য হল এইকেইটা যে অধিক জনসংখ্যা। 1 নম্বৰ অসুবিধা হল অধিক জনসংখ্যা। 2 নম্বৰ হল মূলধন আৰু পুঁজিৰ অভাৱ। এতিয়া আমি আলোচনা কৰো অধিক জনসংখ্যাটো। প্ৰথম যে আমাৰ ভাৰতবৰ্ষ হল জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে। চীন দেশ হল প্ৰথম স্থানত আৰু ভাৰতবৰ্ষ হল দ্বিতীয় স্থানত। 2011 চনৰ লোকগণনা মতেও আমাৰ অসমৰ জনসংখ্যা 3,11,69,272 জন। এতিয়া এনে ইমান জনসংখ্যা অধিক, অথচ আমাৰ আয়ৰ পৰিমাণ কিমান? একেবাৰে সীমিত। এই আয়ৰ পৰিমাণ অৰ্থাৎ অৰ্থ যি আমাৰ উৎপাদন হয় সেই পৰিমাণ সীমিত পৰিমাণেৰে আমাৰ কি উপযুক্ত শিক্ষাৰ সুবিধা দি সম্পদলৈ ৰূপান্তৰ কৰাৰ পথ আমাৰ একেবাৰে সহজ সাধ্য নহয়। সেয়েহে অধিক জনসংখ্যা মানৱ সম্পদ উন্নয়নৰ এটা অন্যতম বাধা হিচাপে চিহ্নিত হৈছে। আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰ উভয়ে অধিক জনসংখ্যাৰ কবলত নিমজ্জিত। মানৱ সম্পদ উন্নয়ন ঘটাবলৈ হলে জনসংখ্যা কি হব লাগিব? বৃদ্ধিৰ এই দ্ৰুত হাৰ হ্ৰাস কৰিব লাগিব, অৰ্থাৎ কমাব লাগিব। 2 নম্বৰতে আহিলে মূলধন বা পুঁজিৰ অভাৱ। মূলধন বা পুঁজিৰ অভাৱ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য বাধা। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক হল শিক্ষা, স্বাস্থ্য আৰু অন্যান্য কৌৰসমূহ। এতিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় বা কাৰিকৰী বৃত্তিমুখী প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান, হস্পিটেল, খোৱাপানী প্ৰকল্প, উন্নতমানৰ ৰাস্তা ঘাট, দলং আদি সকলো কি কৰিব লাগিব? উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়। কিন্তু মূলধন যদি অভাৱ হয় বা পুঁজিৰ অভাৱ হয় তেতিয়াহলে এই বিশেষকৈ গাঁও অঞ্চলত আমাৰ কি হব? প্ৰয়োজনৰ তুলনাত এই ব্যৱস্থাসমূহ সীমিত হব। 3 নম্বৰ হল আমাৰ দৰিদ্ৰতা। এই 3 নম্বৰ হল দৰিদ্ৰতা। এই দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। তোমালোকে নিশ্চয় জানা যে দৰিদ্ৰ লোকসকল, বুজন সংখ্যক লোকসকল শাৰীৰিকভাৱে আৰু মানসিকভাৱে কি একেবাৰে সবল হব পৰা নাই। তেওঁলোকে শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ পুষ্টিকৰ খাদ্যৰ অভাৱ। গতিকে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ অভাৱে দৰিদ্ৰ লোকসকলক একেবাৰে কুঙা কৰি পেলাইছে বা জুৰুলা কৰি পেলাইছে। ফলস্বৰূপে তেওঁলোকে নিজৰ আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰতে তেওঁলোকে বিশ্বাসী হৈ নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰিব পৰা মানসিকতা হেৰাই গৈছে। তাৰপিছত আহিলে 4 নম্বৰ আহিলে আমাৰ নিৰক্ষৰতা। এই নিৰক্ষৰতা হল মানৱ সম্পদ সমাজৰ বাবে একেবাৰে ডাঙৰ অভিশাপ। বুজিলানে? যে আমাৰ দেশৰ 26% লোকেই নিৰক্ষৰ, অৰ্থাৎ লিখা পঢ়া বা জ্ঞান বুদ্ধি অলপ কম বা লিখা পঢ়া নাজানে।
নিৰক্ষৰতা, জ্ঞান, উপযুক্ত দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিৰ সৃষ্টিত বাধাৰ সৃষ্টি কৰে। গতিকে কি ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ হৈ পৰে। নিৰক্ষৰ লোকসকল অতি সহজেই কি হয়, বিভিন্ন ধৰণৰ শোষণৰ বলি হৈ পৰে, যাৰ ফলত আমাৰ সমাজত কি হয়, আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে। তাৰপিছত আহিলে আমাৰ অন্ধবিশ্বাস, বুজিলানে? এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰে কি কৰে যে মানৱ সম্পদ উন্নয়নৰ পথত আমাৰ এই এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এতিয়া আমাৰ চোৱাচোন, আমাৰ হাততে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ সময়ত আমাৰ হাততে গোটেই পৃথিৱীখন আমি দেখা পাওঁ ইণ্টাৰনেট আৰু মোবাইল ফোনৰ যোগেদি। গতিকে আমি এই হাততে যেতিয়া গোটেই জগতখনেই আছে, তেনে এটা ক্ষেত্ৰত, তেনে এটা সময়ত আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈ আমাৰ বিভিন্ন সমাজত বিভিন্ন হত্যা, হিংসা আদি কাৰ্যবিলাক সংঘটিত হৈ আছে। তোমালোকে নিশ্চয় জানাই যে ডাইনী হত্যাৰ নিচিনা এই কুকাৰ্যবিলাক অন্ধবিশ্বাসৰ কাৰণেই সংঘটিত হয়, নহয়নে বাৰু? গতিকে আমাৰ উন্নয়নত বাধা আহি পৰিছে। তাৰপিছত আহিলে বিষমতা। এই বিষমতা আমি কি কৰো, সকলোকে সমান অধিকাৰ দিবলৈ নিবিচাৰো। বিভিন্ন ধৰণৰ বিষমতা মানৱ সম্পদ উন্নয়নৰ আন এটি বাধা। সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশ হিচাপে আমাৰ ভাৰতবৰ্ষত কি কৰিছে হৈছে, আজি বিশ্বৰ সকলোৰে আগত আমাৰ পৰিচিত তেনে এখন গণতান্ত্ৰিক ব্যৱস্থা আৰু চিন্তাধাৰায়ো আমাৰ দেশৰ মানুহৰ মাজত বা লোকৰ মাজত ধৰ্মীয় বিষমতা আহি আছে, ভাষাভিত্তিক বিষমতা আহি আছে, জাতি আৰু গোষ্ঠী ভিত্তিক বিষমতা দেখিবলৈ পোৱা যায়, আৰু লিংগ ভিত্তিক বিষমতা দেখিবলৈ পোৱা যায় বা লিংগ বৈষম্য দেখিবলৈ পোৱা যায়। লিংগ বৈষম্য হ'ল, তোমালোকে জানা যে ল'ৰা আৰু ছোৱালীৰ মাজত আমাৰ বহুতো অভিভাৱকে বা পিতৃ মাতৃয়ে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য ৰাখে, অৰ্থাৎ ল'ৰাক বেছি গুৰুত্ব দিয়ে আৰু কন্যা বা ছোৱালী সন্তানক বেছি গুৰুত্ব নিদিয়ে। গতিকে এই বিষমতাটো হলে আমাৰ দেশৰ উন্নতি কেতিয়াও হ'ব বা মানৱ সম্পদ উন্নয়নত কেতিয়াও সফল কাম হ'ব নোৱাৰে। গতিকে আমাৰ এইকেইটা বিষয়ে আজি তোমালোকৰ মাজত আলোচনা কৰিলো। তোমালোকে ভাল ধৰণে পঢ়িবা, কিন্তু ইয়াৰ মাজতে আমাৰ চৰকাৰে এটা পদক্ষেপ লৈছে যে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে আমাৰ কি হৈছে যে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুৰ প্ৰতিটো শিশুৱে কি হ'ব যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লোৱাটো এই এখন আঁচনিৰ, সুন্দৰ আঁচনিৰ জৰিয়তে আমাৰ ৰূপায়ণ কৰিছে। আৰু সেই আঁচনিৰ মতে তেওঁলোকৰ কি হ'ব যে সকলো শিশুৰে মৌলিক অধিকাৰ হ'ব। শিক্ষা হ'ল মৌলিক অধিকাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। পিছত আমি আকৌ পুনৰ এটা পাঠ তোমালোকৰ মাজলৈ লৈ অহাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছো এই পাঠৰ। গতিকে ধন্যবাদ।